আশা কৰোঁ সকলো ভালে আছে। ময়ো আপোনালোকৰ তাত ভালে আছোঁ। ডিম্পি ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আজলীয়া থানলৈ। এই মাজুলীৰ একদম এখন মনোৰময় এখন স্থান আছে। আপোনালোকৰ মনোকামনা পূৰ্ণ কৰিব পাৰে ইয়াতে সেৱা কৰি বন্তি জ্বলাই। বহুত মানুহ আহিছে ইয়াত দেখুৱাইছোঁ আপোনালোকক। হাজাৰ হাজাৰ মানুহ আহি ইয়াত সমাগম হৈছেহি। এইখন হৈছে মাজুলীৰ এখন ঐতিহাসিক এখন স্থান। সেইবাবে ইয়াত ভক্তৰ সমাগম হৈছে এনেদৰে। মাঘ মাহৰ প্ৰথমটো দেওবাৰে এনেদৰে এই থানত চাকি জ্বলাই সেৱা লোৱা হয়। আৰু এই থানখন মাজুলীৰ মেখেলি গাঁৱত আছে। জনসমাজত প্ৰচলিত আছে যে যেতিয়া অসমলৈ মানসকল আহিছিল, মানে যেতিয়া অসমক আক্ৰমণ কৰিছিল, তেতিয়া আমাৰ অসমীয়াসকলৰ ওপৰত তেওঁলোকে বিভিন্ন অমানৱীয় অত্যাচাৰ চলাইছিল। সেই সৈন্যক মৰিবৰ বাবে অনিৰুদ্ধৰ মাতৃ আজলীয়াই বিহ দি কিছুমান পিঠা বনাইছিল আৰু সেই পিঠা খাই বহু সৈন্যৰ মৃত্যু হৈছিল। আৰু আজলীয়াই আহি এই ঠাইখনতে অন্তৰ্ধান হৈ পৰিছিল। তেতিয়াৰ পৰা ইয়াত মানে এনেদৰে মাঘ মাহৰ প্ৰথমটো দেওবাৰে প্ৰতি বছৰে এনেদৰে বন্তি জ্বলাই সেৱা লোৱা হয়। আৰু প্ৰচলিত আছে যে এনেদৰে সেৱা ল'লে মানে মনোবাঞ্ছা পূৰ্ণ হয়। আমিও এগছি চাকি ইয়াতে জ্বলাই ল'লোঁ এনেদৰে। বহু দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়াতে এনেকৈ চাকি জ্বলাই সেৱা লৈছেহি। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনে পাইছে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চেষ্টা কৰিলোঁ মহিলাময় কেনেকুৱা লাগিলে